নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো বন্ধুসকল, এইটো প্ৰথম ৰাউণ্ড ষ্টাৰ্ট হৈছে। দেখিবলৈ পাইছে এইটো ফাৰ্ষ্ট পাক এইটো। চ' লেফ্ট ছাইডত এটা ঘৰ আছে, সেইকাৰণে বাৰু আৰম্ভণিৰ পৰা দেখাব পৰা নাই আৰু ওচৰতো যাব নিদিয়ে, সেইবাবে দূৰৰ পৰাই কৰিছোঁ ভিডিঅ'টো। চ' ইয়াত দেখিবলৈ পাইছে এইটো প্ৰথম ৰাউণ্ড। আৰু বন্ধুসকল, এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আগলৈ আৰু এনেধৰণৰ ভিডিঅ' পাব। আৰু বন্ধুসকল, এইটো দেখিবলৈ পাইছে না, লেফ্ট ছাইডত এই ঘৰটোৰ কাৰণে মানে একদম আৰম্ভণিৰ পৰা এইটো দেখিবলৈ পোৱা নাযায়। তথাপিতো এনেদৰে ভিডিঅ'টো কৰিছোঁ আৰু এইটো হৈছে ছেকেণ্ড ৰাউণ্ড, ছেকেণ্ড পাক, 2 নম্বৰ ৰাউণ্ড। এইটো দৌৰটো কিন্তু ঠিকে আছে দেই। এই পিংক কালাৰ পিন্ধা ছোৱালীজনী পাছ কৰিব লাগে। তাৰ দৌৰটোৱে মানে কৈ আছে, মানে একদম পূৰা মিডিয়ামত দৌৰি আছে না। এনেকৈ দৌৰতে গ'লে আৰামছে পাছ কৰি যাব। আৰু এইটো হৈছে 3 নম্বৰ ৰাউণ্ড। 3 নম্বৰ ৰাউণ্ড এইটো। চ' আধা সৰিলেই, যিমান তাৰমানে দৌৰিব দিছিল যিমানজনী। চ' এয়া 3 নম্বৰ ৰাউণ্ড, মাত্ৰ কেইজন মানুহে আছে। তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ কৰা নহ'ল বাৰু। তো যি নহওক, নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম দৌৰাৰ। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' থেংক ইউ।